মানুহে সঘনাই কয় ইমান প্ৰতিজ্ঞা কৰিছিলো, ইমান স্মৃতি জড়িত হৈ আছে এই সম্পৰ্কত, আৰু ইমান দিনৰ পুৰণি সম্পৰ্ক আজি বিচ্ছেদ হৈ গল। কেতিয়াও সপোনতো ভবা নাছিলো যে আমাৰ সম্পৰ্কটো কেতিয়াবা ব্ৰেকআপ হ'ব পাৰে বুলি। ইয়াৰ বাবে আমি কেতিয়াও প্ৰস্তুত নাছিলো। আজি যেতিয়া এই সম্পৰ্ক বিচ্ছেদ হল বহুত কষ্ট লাগি আছে। কি এনেকুৱা হয় যিগৰাকী ব্যক্তি জীৱনৰ অন্তিম সময়লৈ আমাৰ লগত থকাৰ প্ৰতিজ্ঞা কৰে, সেইজনে আধা ৰাস্তাত আমাৰ লগ এৰি দিয়ে, আমাক হাত এৰি দিয়ে। যাক লাগে যে গোটেই পৃথিৱীতে এইজনে একমাত্ৰ আপোন, এদিন সি আমাক বুজাই দিয়ে যে সি আমাৰ কেতিয়াও নাছিল। মানুহৰ জীৱনত অনুসৰণ কৰিবলগীয়া 10টা কথা যি প্ৰত্যেক ৰিলেশ্যনত থাকিব লাগিব, আৰু ই দুই পক্ষৰ পৰা হ'ব লাগিব। এই বিষয়ে এই ভিডিঅ'খনত আলোচনা কৰা হ'ব। এই 10টা কথাৰ ভিতৰত যদি এটা মাত্ৰ কথা কোনো এটা সম্পৰ্কত নাথাকে, তেন্তে এই সম্পৰ্কটো যে বিচ্ছেদ হ'ব সেয়া খাটাং। 1 নম্বৰ, সম্পৰ্ক এটা সদায় সত্যৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগে। ই সম্পৰ্ক এটাৰ বাবে বহুত জৰুৰী। কেতিয়াবা মিছাৰ পৰাই সম্পৰ্কৰ আৰম্ভণি হয়, আৰু তেনেকুৱা সম্পৰ্ক এদিন সম্পূৰ্ণৰূপে বিচ্ছেদ তথা ব্ৰেকআপ হয়। যিসকলৰ সম্পৰ্ক বিচ্ছেদ হয় সিহঁতৰ শেহত অনুতাপ হয় যে মানুহজনে মিছলীয়া আছিল, আৰু সত্যৰ মাজত বহু ক্ষমতা থাকে। দুয়োজনৰ মাজত যদি সত্য থাকে তেতিয়া নানা সৰু ডাঙৰ বাধা বিঘিনি আহিলেও দুয়ো কেতিয়াও বিচ্ছেদ নহ'ব, সদায় এজনে আনজনৰ লগত থাকি যাব। দ্বিতীয়তে, সম্পৰ্কত কোনো শৰ্ত থাকিব নালাগিব। যি সম্পৰ্কৰ ওপৰত শৰ্ত থাকে সেই সম্পৰ্ক কম দিনহে টিকিব। এনেকুৱা যে যদি তুমি মোৰ হিচাপত চলা, যদি তুমি এই বস্তু মোক দি থাকা, তেতিয়া হলেহে আমাৰ সম্পৰ্ক চলি থাকিব। য'ত কণ্ডিশ্যন থাকিব তাত কেইদিনমান সম্পৰ্ক চলি থাকিব, আৰু পিছত সেই কণ্ডিশ্যনেই সম্পৰ্কক বিচ্ছেদ কৰি দিব। ইয়াৰ মানে যদি সম্পৰ্ক কাৰোবাৰ ৰূপ, আকৃতি, পইচা আদি চাই হয়, ই কম দিনহে টিকে। এনেকুৱা সম্পৰ্ক, এনেকুৱা ৰিলেশ্যন যে ব্ৰেকআপ হ'ব সেয়া নিশ্চিত। তৃতীয়তে, বিপদৰ সময়ত এজনে আনজনৰ ওচৰত থিয় দিয়া। সুখততো গোটেই দুনিয়াই আপোনাৰ সংগ দিব, কিন্তু দুখত যিয়ে আপোনাৰ সংগ দিব সিহে আপোনাৰ আচল সংগী হ'ব। কিন্তু যিয়ে দুখত আপোনাক অকলে এৰি থৈ নিজে পলাই যায়, তেওঁ কেতিয়াও আপোনাৰ আচল সংগী হ'ব নোৱাৰে। আপোনাৰ কোনো বন্ধু কিমান আপোনাৰ আপোন বিপদৰ সময়তহে আপুনি গম পাব। আপোনাৰ স্ত্ৰী নতুবা আপোনাৰ স্বামী কিমান আপোন সেয়াও এই বিপদৰ সময়তে গম পোৱা যায়। চতুৰ্থতে, সম্পৰ্কক কেতিয়াও বান্ধোন হিচাপে নাৰাখিব। যেতিয়া সম্পৰ্কত বান্ধোন আহে তেতিয়া সেই সম্পৰ্কত থকা মানুহৰ নানা প্ৰব্লেমে দেখা দিয়ে। এনেকুৱা নকৰিবা, সেনেকুৱা নকৰিবা, মোৰ লগত থাকিব হলে এনেকুৱা কৰিবই লাগিব, এনেকুৱা চলিবই লাগিব, এইবোৰ কোনো সম্পৰ্কত যেতিয়াই আহিব তেতিয়াই ইয়াৰ বিচ্ছেদটো নিশ্চিত হৈ যায়। সম্পৰ্কত কেতিয়াও শক্তিপূৰ্ণভাৱে তথা কঠোৰভাৱে কাৰোবাৰ ওপৰত কোনো নিয়ম নিদিব। কিন্তু ইয়াৰ মানে এইটো নহয় যে কাৰোবাক ভাল কথা সোঁৱৰাই নিদিব। ভাল কথা সোঁৱৰাই দিয়াটো সম্পূৰ্ণ বেলেগ এটা কথা, আকৌ কঠোৰ নিয়ম বান্ধি দিয়াটো সম্পূৰ্ণ বেলেগ এটা কথা। সম্পৰ্ক কেতিয়াও বান্ধোন হিচাপে নলব। পঞ্চমতে, নিজৰ সম্পৰ্কৰ দুৰ্বলতা বেলেগক কেতিয়াও নকব। যিসকলে নিজৰ সম্পৰ্কৰ দুৰ্বলতা আনৰ লগত আলোচনা কৰে সিহঁতৰ সম্পৰ্ক এদিন না এদিন বিচ্ছেদ হবই। এটা কথা মনত ৰাখিব, আপোনাৰ ৰিলেশ্যনক আপোনাৰ বাদে দুনিয়াত আন কোনো ভালকে বুজি নাপাব। মানুহৰ এক ধৰণৰ স্বভাৱ এয়া যে যেতিয়া কাৰোবাৰ সৈতে কথা পাতে নিজকে সদায় ভাল বুলি বিবেচনা কৰে আৰু আনক বেয়া বুলি। ফলত মানুহে আপোনাক ভাল বুলি ভাবিব আৰু আপোনাৰ সম্পৰ্কৰ মানুহক বেয়া বুলি ভাবিব। ইয়াৰ বাবে সম্পৰ্কত নানা বাধা আহি পৰিব। আপোনাৰ সম্পৰ্কত যিয়ে প্ৰব্লেম নহওক কিয়, যিকোনো সম্পৰ্ক যেনে বন্ধু বান্ধৱী, প্ৰেমিক প্ৰেমিকা, পতি পত্নী, ভাই ককা ইত্যাদি, যিকোনো সম্পৰ্কৰ ভিতৰৰ কথা আনক কেতিয়াও ভুলতো নকব, কাৰণ তাৰ পৰা কেতিয়াও আপোনাৰ সঠিক উত্তৰ নাহিব। ষষ্ঠতে, সময়ে সময়ে নিজৰ বিশ্বাস আৰু ভালপোৱাৰ অনুভৱ এজনে আনজনক দি থাকিব লাগিব। যিমানেই সম্পৰ্ক এটা পুৰণা হয় সিমানেই মানুহে নিজৰ ভালপোৱা দেখুওৱাটো কমাই দিয়ে। এয়া বেছিভাগ বিবাহিত পতি পত্নীৰ মাজত দেখা যায়। মানুহৰ এনে ভাৱ হয় যে বিয়াৰ পাছত ভালপোৱা দেখুৱাব কোনো দৰকাৰ নাই, কিন্তু বাস্তৱত বিয়াৰ পিছতে ভালপোৱাৰ বহু বেছি দৰকাৰ হয়। কাৰণ তেতিয়া দুজন মানুহ একেলগে একেখন চাদৰ তলত থাকে। সেই সময়ত বহুত ইম্পৰ্টেণ্ট হয় এজনে আনজনৰ বিশ্বাস জয়ী কৰাটো আৰু এজনে আনজনৰ নিজৰ প্ৰেমৰ কথা মনত পেলাই দিয়াটো। ফলত আপোনাৰ সম্পৰ্কটো সদায় নতুন ৰিলেশ্যনৰ নিচিনাই থাকি যাব।
সপ্তমতে সম্পৰ্ক এটা গঢ়াৰ বাবে মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং বহুত দৰকাৰ এজনে আনজনক বুজি পাব লাগিব বেলেগৰ কথাত কেতিয়াও বিশ্বাস নকৰিব যিমানে আপুনি এজনে আনজনক বুজি পাব সিমানে এজনে আনজনক আনন্দিত ৰাখিব পাৰিব যিমানে এজনে আনজনক কম বুজি পাব সিমানে সফল সম্পৰ্ক হ'ব আপোনাৰ কেতিয়াবা বহু সম্পৰ্ক কানেক্ট হৈ থাকে নানা ফৰ্সফুল হিচাপে ফেমিলি প্ৰব্লেমৰ বাবে সমাজৰ বাবে নিজৰ হ্যাপিনেছৰ বাবে কানেক্ট হৈ নাথাকে এনেকুৱা সম্পৰ্কত থকা নথকা একেই কথা বলপূৰ্বকভাৱে চলি থকা সম্পৰ্ক কোনো কামৰ নহয় সো আণ্ডাৰষ্টেণ্ডিং বহুত ইম্পৰ্টেণ্ট যিমানে দুজনৰ মাজত আণ্ডাৰষ্টেণ্ডিং হ'ব সিমানে দুজনৰ মাজত বিশ্বাস ষ্ট্ৰং হ'ব সিমানে এজনে আনজনক আনন্দিত ৰাখিব পাৰিব সেইকাৰণে সম্পৰ্ক এটা বজাই ৰখাত মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং বহুত দৰকাৰ অষ্টমত অনেষ্টি আৰু লয়েলটি হল সম্পৰ্ক এটাৰ বাবে অতি গুৰুত্বপূৰ্ণ যেতিয়া দুজন লোকে এজনে আনজনৰ লগত অনেষ্টি নহয় সেই সম্পৰ্ক কেতিয়াও গভীৰতম হ'ব নোৱাৰে ওপৰা ওপৰি যদিও দুয়ো মিলি যাব কিন্তু মনৰ পৰা কেতিয়াও মিলিব নোৱাৰে আৰু যি সম্পৰ্ক মনৰ পৰা নহয় সি ইমান মজবুত হ'ব নোৱাৰে যদি কোনোবাই আনক ধোকা দি ভাবে যে তেওঁ গম পোৱা নাই তেতিয়াহ'লে সি ভুল ভাবে আপোনাৰ মিছা আজি নহলেও কালিতো গম পাবই আৰু যিদিনা তাই গম পাব আপোনাৰ সম্পৰ্ক লগে লগে বিচ্ছেদ হৈ যাব সেইবাবে যদি আপোনাৰ সম্পৰ্ক লং লাষ্টিং বনাব খোজে তেতিয়াহ'লে সদায় অনেষ্টি হওক 9 নম্বৰত সদায় মন খুলি কথা ক'ব শিকক কেতিয়াবা আমি ভয়ত এজনে আনজনক গোটেই কথা খুলি ক'ব নোৱাৰো কিন্তু আমাৰ এয়া জনা নাথাকে যে এই ভয়ে আমাৰ সম্পৰ্কক বিচ্ছেদ তথা ব্ৰেকআপ কৰিব পাৰে যিমানে এজনে আনজনক নিজৰ বিষয়ে খুলি ক'ব সিমানে এজনে আনজনৰ মাজত আণ্ডাৰষ্টেণ্ডিং বেছি বাঢ়িব মানুহ এজনে আনজনক বুজি পাবলৈ কেৱল এখন ছালৰ তলত থাকিলেই নহয় তাৰ আত্মাক স্পৰ্শ কৰিব লাগে তেতিয়াহে বুজা যাব যে সেই মানুহজন বাস্তৱত কেনেকুৱা ফলত আপোনাৰ সম্পৰ্ক বিশ্বাস মজবুত হ'ব সো ই কেতিয়াও ব্ৰেকআপ নহ'ব 10 নম্বৰত সম্পৰ্ক ব্ৰেনৰ পৰা নহয় মনৰ পৰাহে হ'ব লাগে দুনিয়াত আমি ব্ৰেনৰ পৰাই চলো যেনেকৈ সি আমাৰ লগত চলে আমি সেনেকৈ চলিম কিন্তু সম্পৰ্ক এনেকৈ নচলে সম্পৰ্কত বহুবাৰ আমাৰ ভুল নহলেও আমি ক্ষমা খোজাটো সিমান বেয়া কিবা নহয় যদি সেই মানুহজন আমাৰ অতি প্ৰিয় হয় যদি সেই সম্পৰ্ক আমাৰ অতি প্ৰিয় হয় ব্ৰেনৰ হিচাপত দুনিয়া চলে সম্পৰ্ক সদায় মনৰ হিচাপতহে চলে 2 আৰু 2 যোগ কৰিলে 4 হয় কিন্তু মনৰ হিচাপত 2 আৰু 2 যোগ কৰিলে 22 হ'ব পাৰে এজনে আনজনক সন্মান কৰক এজনে আনজনৰ মূল্য দিয়ক সম্পৰ্কত কেতিয়াও লাভ লোকচানৰ কথা চিন্তা নকৰিব যি সম্পৰ্ক দুইফালৰ পৰাই এই দুটা কথা মজবুত থাকে কেতিয়াও বিচ্ছেদ হ'ব নোৱাৰে ইয়াত কোনো মিছ আণ্ডাৰষ্টেণ্ডিং দুৰ্বলতাও ব্ৰেকআপ কৰিব নোৱাৰিব এই দুটা কথা পৃথিৱীৰ সকলো প্ৰকাৰৰ সম্পৰ্কত থাকিব বন্ধু বান্ধৱী বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড পৰিবাৰ দুই ভাই ভনী দুই ভাই ককাই ইত্যাদি